যোৱা ভিডিঅ'ত চেপ্টাৰ 11লৈকে কমন কুৱেশ্যনবোৰ দেখাই দিয়া হৈছে। আজিৰ এই ভিডিঅ'টোত চেপ্টাৰ 12ৰ পৰা একে সম্ভাৱিতালৈকে আমি কোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, কোনবোৰ বেছি আহি থাকে, এইবোৰ আমি আলোচনা কৰিম। অনুশীলনী 12.1 অনুশীলনী 12.1ৰ পৰা কোনবোৰ প্ৰশ্ন বেছি আহে, কমন কোনবিলাক। ইয়াৰে আমাৰ যিটো 1 নম্বৰ প্ৰশ্ন, যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ, ইয়াৰে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টি সমান। এই 1 নম্বৰটো আৰু 2 নম্বৰটো একে হয়, যে আমাৰ 2 নম্বৰটোত কালিৰ সমষ্টি কৈছে আৰু 1 নম্বৰটোত আমাৰ পৰিধিৰ সমষ্টি কৈছে। গতিকে এই দুটা আমাৰ 1 নম্বৰটো আৰু 2 নম্বৰটো আমাৰ কমন, কেতিয়াবা 2 মাৰ্ক আহে আৰু বেছি আমাৰ MCQৰ কাৰণে কমন এই দুটা। তাৰপিছত ইয়াৰ পৰা আটাইতকৈ ইম্পৰ্টেণ্ট অংকটো হৈছে যিটো আমাৰ বেছিভাগ আহে, কুৱেশ্যন নম্বৰ 4। এইটো আমাৰ 3 মাৰ্কত আহিব। তো আমাৰ 12.1ৰ পৰা আটাইতকৈ বেছি কমন অংকটো হৈছে এইটো, যে এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস 80 সেন্টিমিটাৰ। যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে, তে প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰণ কৰে। এইটো লগতে আমাৰ যিটো 5 নম্বৰ, এইটোতো আমাৰ MCQয়ে আছিল। এইটোত আমি চাব লাগিব, কাৰণ কিতাপৰ MCQ বহুতকেইটা আহে, যে যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি দুইটা সাংখ্যিকভাৱে সমান হয়, তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হয়। এইটো আমাৰ অপশ্যন এ 2 একক হয়। তাৰ পাছত আমি উদাহৰণ 1 এইটো আমি চাই থম ইয়াৰ পৰা। তো আমাৰ 12.1ৰ পৰা বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 4টো আৰু কুৱেশ্যন নম্বৰ আৰু উদাহৰণ 1টো 3 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট। বাকী আমি 1 নম্বৰটো আৰু 2 নম্বৰটো আৰু 5 নম্বৰটো MCQৰ কাৰণে আমি চাই থ'ব পাৰোঁ। এতিয়া অনুশীলনী 12.2ৰ পৰা কোনবিলাক আটাইতকৈ বেছি আহে বা কমন কোনবিলাক। ইয়াৰে 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ এইকেইটা MCQৰ কাৰণে কমন হয়। আৰু ইয়াৰ পৰা বেছি অংক আহে আমাৰ 4 নম্বৰটো, 5 নম্বৰটো, 6 নম্বৰটো। এইকেইটা আমাৰ 3 মাৰ্কছত কমন। ইয়াৰ পৰা এটা কনফাৰ্ম কমন পৰিবই। তাৰ পাছত আমি ইয়াৰ পৰা যদি চাওঁ, কুৱেশ্যন নম্বৰ 7টো আমাৰ আহে, কুৱেশ্যন নম্বৰ 8টো, কুৱেশ্যন নম্বৰ 9 আৰু ইয়াৰ পৰা আমাৰ কুৱেশ্যন নম্বৰ 13 এইটো আমি চাব লাগিব। আৰু আমাৰ এই 14টো এইটো আমাৰ MCQ। গতিকে আমি কিতাপৰ MCQ আমি এটা মিছ কৰিব নোৱাৰিম। গতিকে ইয়াৰ আনচাৰটো হৈছে অপশ্যন ডি এইটো। গতিকে আমি 12.2 অনুশীলনীৰ পৰা এইকেইটা চালে হ'ব, আৰু উদাহৰণৰ পৰা আমি চাব লাগিব, কাৰণ আমি উদাহৰণ মিছ কৰিব নোৱাৰিম। তো উদাহৰণৰ পৰা বেছি ইম্পৰ্টেণ্ট অংক হৈছে এইটো, উদাহৰণ 2 এইটো প্ৰায় আহে। তো এইটো আমি চাবই লাগিব। তাৰপিছত আৰু এই উদাহৰণ 3, এই উদাহৰণ 3টো আমাৰ অনুশীলনী 12.2ৰ 7টোৰ নিচিনা ছেম নিয়মত যাব। গতিকে আমি যদি 7টো কৰোঁ, তো আমি উদাহৰণ 3টো আমি পাৰিম। গতিকে আমি 12.2ৰ পৰা এইকেইটা অংক চালে ইয়াৰ পৰা এটা কনফাৰ্ম কমন পৰিবই। এতিয়া আমি অনুশীলনী 13ত যাওঁ, পৃষ্ঠকালি আৰু আয়তন। 12 নম্বৰ চেপ্টাৰটোৰ পৰা অনুশীলনী 12.1 আৰু 12.2 আহিব। বাকী এইবিলাক 12.3 এইবোৰ আমাৰ নাহে। গতিকে আমাৰ এই দুটাই ভালকৈ চালেই হ'ল। এতিয়া পৃষ্ঠকালি আৰু আয়তনৰ পৰা কি আহিব? ইয়াৰ পৰা আমাৰ অনুশীলনী দুটা আহিব, 13.1 আৰু 13.2। বাকীকেইটা অনুশীলনী আমি চাব নালাগে। তো এই দুটাৰ পৰা কোনবোৰ প্ৰশ্ন বেছি আহে বা কমন কোনবিলাক। আমি যদি 13.1ত যাওঁ, তো 13.1ৰ পৰা কি আহিব পাৰে? ইয়াৰ পৰা 1 নম্বৰটো 2 মাৰ্কতো আহে আৰু বেছি MCQত আহে। আৰু ইয়াৰ পৰা চাবলগীয়া অংক 2টো, এই পাত্ৰ, এই অংকটো আমি চাব লাগিব। পিছত পুতলাৰ এটা অংক আছে এইটো। তাৰপাছত ইয়াৰ পৰা আমাৰ আহে কুৱেশ্যন নম্বৰ 8টো আৰু কুৱেশ্যন নম্বৰ 9টো। ইয়াৰ পৰা এইকেইটা চালে আমাৰ এটা কমন পৰি যাব। আৰু কেতিয়াবা আমাৰ এই 6টো অহা দেখা পোৱা যায়। গতিকে আমি এই আটাইকেইটা
চাই থ'লে আমি ইয়াৰ পৰা এটা অংক আহিব কমন পৰি যাব আৰু ইয়াৰ উদাহৰণ ইমান এটা তেনেকুৱা নালাগে বাৰু উদাহৰণ যদি আমি চাব বিচাৰোঁ তে আমি উদাহৰণ 2টো অলপ চাই থ'ব পাৰোঁ উদাহৰণ 2 আৰু উদাহৰণ 4 বাকী ইয়াৰ পৰা অনুশীলনীৰ পৰাই অহা দেখা পোৱা যায় তো এইকেইটাৰ পৰা এটা আহে গতিকে উদাহৰণ চালেও আমি চাব পাৰোঁ এতিয়া 13.2 যদি যাওঁ তো 13.2ৰ পৰা কি আহিব তো অনুশীলনী 13.2ৰ 1 নম্বৰটো 2 মাৰ্কত কেতিয়াবা আহে এইটো সহজ হয় ইমান টান নহয় আৰু অলপ টানৰ ভিতৰত অংকবোৰ আহে আমাৰ কুৱেশ্যন নম্বৰ 3 এই গোলাপ জামুনৰ অংকটো আহে চৌপল আকৃতি এইটো আমাৰ আহে এই কাঠৰ পেন ষ্টেণ্ডটো আমাৰ বেছি আহে চৌপল আকৃতিৰ এটা কাঠৰ পেন ষ্টেণ্ডৰ তাৰপিছত এইটো অংক আমি চাব লাগিব আৰু ইয়াৰ পৰা এইকেইটাই আমাৰ বেছি আহে আৰু লগতে আমি 6টো এইকেইটা ইয়াৰ পৰা যদি আমি এই 4টা কৰি থওঁ এই 4টা আৰু সেইটো 1 নম্বৰটো তো ইয়াৰ পৰা কনফাৰ্ম আমাৰ এটা কমন পৰি যাব তো এইকেইটা চালেই হ'ল ইয়াৰ পৰা অনুশীলনী 13.1 আৰু 2ৰ পৰা এইকেইটা অংক যদি আমি চাওঁ তো ইয়াৰ পৰা আমাৰ কমন পৰিব নেক্সট আমি 14 লেসন যাওঁ যেটোৰ 3টা পাৰ্ট আছে কিন্তু তাৰ পৰা মাত্ৰ এটা অংকহে আহিব 3 মাৰ্কত এতিয়া অনুশীলনী 13.3 আছে কিন্তু আমি এইবোৰ কৰিব নালাগে আমি 13.1 আৰু 2 কৰিলে হ'ল 13.3 আছে তাৰপিছত ইফালে 13.4 আছে এইবোৰ আমি কৰিব নালাগে আমি 13.2 লৈকে চালেই হ'ব এতিয়া আমি যদি 14 লেসন যাওঁ তো ইয়াৰ পৰা কি আহিব আমাৰ পৰিসংখ্যা ইয়াত আমাৰ 3টা পাৰ্ট আছে মাধ্য মধ্যমা আৰু বহুলক অনুশীলনী 14.1 ৰ পৰা কোনবোৰ প্ৰশ্ন আহিব পাৰে ইয়াত আমাৰ 3টা ভাগ আছে অনুশীলনী 14.1 ত মাধ্যৰ বিষয় পাম 14.2 ত বহুলক আৰু 14.3 ত মধ্যমা গতিকে মাধ্য যদি আমি চাওঁ তে আমি 1 নম্বৰ চাব পাৰোঁ 2 নম্বৰ আৰু 3 নম্বৰটো আমাৰ বেছি কমন আমি এই 3টা নিয়ম আমি চাই থব পাৰোঁ এটো আৰু এটো নিয়ম একেই এটো নিয়ম অলপ বেলেগ হয় কাৰণ ইয়াত f আছে গতিকে আমি এই 3টা অংক চালে আমাৰ মাধ্য আমি বাকি নিয়মবিলাক পাৰিম দুটা নিয়মে আছে এটো নিয়মত আমাৰ f নাই আৰু এটো নিয়মত আমাৰ f আছে তো এই দুটা নিয়ম চাই থলে মাধ্য যিকোনো অংক কৰিব পাৰিম কাৰণ নিয়ম আমি বুজিব লাগিব তাৰ পিছত কেতিয়াবা আমাৰ ইয়াৰ পৰা এটো অংক আহে 6টো এটা আমি চাই থম আৰু উদাহৰণ ইয়াত তেনেকুৱা উদাহৰণ নাই এটো খালি আমি নিয়মটো ভালকে বুজিলে হ'ল আমি এটো উদাহৰণ 2টো আমি এটো মাধ্যত চাই থব লাগিব এই টেবুলটো আমি মাধ্য লোৱা শিকিব লাগিব ইয়াৰ পৰা গতিকে এটো কেতিয়াবা আহে আৰু এটা আছে আমাৰ এটো তালিকা 14.2 এটো আমাৰ মাধ্য লোৱা আহে গতিকে এই তালিকাটো আমি প্ৰশ্ন বুলি ভাবি ইয়াৰ পৰা আমি মাধ্যটো প্ৰেক্টিস কৰিব পাৰো তে আমাৰ এটো অংক বেছি আহে মাধ্যৰ ক্ষেত্ৰত আমাৰ এটো অংক বেছি আহিব গতিকে এটো আমি ভালদৰে শিকিব লাগিব 14.1 এইটা চালে হ'ব তো 14.2 যদি যাও তাত আমি পাম বহুলক তো বহুলকৰ ক্ষেত্ৰত মই চাব পাৰো যেটো নিয়ম শিকিব লাগে গতিকে আমি 1 নম্বৰ নিয়মটো শিকিলে হ'ল ইয়াত আমাৰ মাধ্য আৰু বহুলক দুইটা উলিয়াব দিছে যেটো মাধ্য 14.1 ত আমি শিকি যাম গতিকে ইয়াত দুইটা উলিয়াব পাৰো বা বহুলক উলিয়াব পাৰো পৰীক্ষা যদি আমাক দুইটা দিয়েতে আমি দুইটা উলিয়াব লাগিব আৰু যদি এটো প্ৰশ্ন মাধ্যত দিয়েতে আমি অকল কেৱল মাধ্য উলিয়াম আৰু যদি বহুলক দিয়েতে আমি বহুলক উলিয়াম তো ইয়াৰ পৰা আমি এটো চালে হ'ল আৰু আমি চাব পাৰো 3 নম্বৰটো এটো ইয়াৰ পৰা এই দুটা নিয়ম শিকিলে হ'ল আৰু উদাহৰণ যদি আমি চাও তেনে উদাহৰণ 5টো চাব পাৰো বহুলকৰ ক্ষেত্ৰত এটো আহে আমাৰ আৰু ইয়াৰ পৰা উদাহৰণ 4 এই বহুলকটো আমাৰ এমসিকিউ দিব এটো এমসিকিউৰ কাৰণে বহুলক আৰু এটো আমি চাই থম তে আমাৰ বহুলক একটা চালে হ'ল এটো যে আমাৰ বহুলকৰ সূত্ৰ এই সূত্ৰ মতে আমি অংক কৰিব লাগিব গতিকে আমাৰ উদাহৰণ হিচাপে উদাহৰণ 4 এমসিকিউৰ কাৰণে আৰু এটা আমাৰ বহুলক 3 মাৰ্ক আহিব গতিকে আমি এইটা চালে হ'ল বহুলকৰ বিষয় এতিয়া আমি 14.3 ৰ পৰা চাও কি পাম কি আহিব কমন বিলাক কি ইয়াত আমি মধ্যমাৰ বিষয়ে শিকিম যেনেকৈ আমাৰ 14.3 ত
মধ্যমা উলিয়াব দিছে মাধ্য বহুলক যেহেতু এই দুটা আমি আগতে 14.1 আৰু 14.2 পাই যাম তেতিয়াত আমি মধ্যমাটো শিকিম আমি 1 নম্বৰটো চাব পাৰো এটো এটা নিয়ম আছে মধ্যমাৰ ইয়াত আমি মধ্যমাৰ দুই তিনিটা নিয়ম পাম বাৰু আমি 2 নম্বৰ অংকটো চাব পাৰো এটুতকৈ আমাৰ এটো বেলেগ এটো ইম্পৰ্টেন্ট অংক এনেকুৱা এটা উদাহৰণত আছে x আৰু y থকা নিয়ম তাৰপিছত আমি এটো অংক চাব পাৰো এটো এটা নিয়ম আমি শিকি থম 3 নম্বৰটো এই নিয়মটো তো তিনটা নিয়ম হল আমাৰ মধ্যমাৰ 20 বছৰৰ কম এটো একটাও বেলেগ আছিল এটোও বেলেগ আছে ইয়াত আমাৰ কোনো xy নাই ইয়াতক আমি xy পাম ইয়াতক আমাৰ এটো বেলেগ ধৰণে দিছে আকৌ এটো নিয়মও বেলেগ আমাৰ এটো নিয়ম কি আছিল আমি ইয়াত যদি আমি চাও তে আমাৰ এই শ্ৰেণী অন্তৰালটো এনেকৈ থাকিব 65 85 ইয়াতক 85 আহিব 85 ৰ পৰা 10 কিন্তু এটো তেনেকৈ আহা নাই ইয়াত যদি আমি চাও ইয়াত এই ঘৰটো কেনেকৈ আহিছে 65 ৰ পৰা 85 85 আকৌ ইয়াত আহিছে 85 ৰ পৰা 105 105 আকৌ ইয়াত আহিছে এটো যদি চাও তেনেকৈ 0 ৰ পৰা 10 10 টো আকৌ ইয়াত আহিছে 10 ৰ পৰা 20 20 আকৌ ইয়াত আহিছে কিন্তু এটো তেনেকুৱা নহয় এটো 118 ৰ পৰা 126 এটা নিয়মতে 126 ইয়াত আহিব লাগিছিল ইয়াত এককৈ বাহি গৈছে আৰু 126 আহা নাই ইয়াত 127 ৰ পৰা 135 আকৌ ইয়াত আকৌ 135 আহা নাই 136 আহিছে গতিকে এটো এটা বেলেগ নিয়ম তে আমাৰ এটা দুটা তিনটা চাৰিটা নিয়ম আছে তে চাৰিটা নিয়ম যদি আমি শিকি থাও এটা অংক কনফাৰ্ম কমন পৰিব ইয়াৰ পৰা আৰু যদি আমি উদাহৰণ চাও তারপর উদাহরণ এটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট এটো আমাৰ এই xy থাকা নিয়মটো যেটো আমি অনুশীলনীত পাইছিলো এটো এটা তাৰ পিছত আৰু যদি আমি চাও এর পৰা আমি এটো অংক চাব পাৰো উদাহৰণ 7 অনুশীলনীত আছে এটো নিয়ম কম বুলি কৈ এটো নিয়ম আছে অনুশীলনীত এটো চাব পাৰো আৰু ইয়াৰ পৰা এই তালিকাটো ইয়াৰ পৰা এটা প্ৰশ্ন যোৱাবাৰৰ আগৰবাৰত চাগে মেট্ৰিক পৰীক্ষাত দিয়া দেখা পোৱা গৈছে গতিকে এটো ইমান ডাঙৰ অংক নহয় এটো আমি যদি চাই থাকব পাৰো চাই থম বাৰু আৰু ইয়াৰ পৰা এমসিকিউত এটা অংক আহে 14.1 2 3 এই তিনটা মিলাই এমসিকিউৰ এটা অংক আহে ইয়াৰ পৰা এমসিকিউত এটা কমন প্ৰশ্ন আছে যেটো এমসিকিউত প্ৰায় আহি থাকে তাৰ কাৰণে আমি এই সূত্ৰটো জানিব লাগিব 3 মধ্যমা is equal to বহুলক plus 2 মাধ্য তে এই মাধ্য বহুলক আৰু মধ্যমা এই তিনটা মিলাই আমাক এটা এমসিকিউ দিবই তে তাৰ কাৰণে আমি এই সূত্র ব্যৱহাৰ কৰিলে আমাৰ আনসাৰটো গম পোৱা যায় গতিকে এই টপিকত আমাৰ এটা এমসিকিউ দিব মাধ্য বহুলক আৰু মধ্যমা মিলাই আমাক এটা এমসিকিউ দিব তে আমি এইটো সূত্র ব্যৱহাৰ কৰি আমি উলিয়াব লাগিব মই বাৰু ইয়াত এই ভিডিওত মই এৰি যাম এই এমসিকিউ বোৰো মই কৰাই যাম 14.3 লৈকে চালে হল ইয়াত অনুশীলনী 14.4 আছে কিন্তু এটো আমি চাব নালাগে আমাৰ 14.3 লৈকে আহিব তে আমি যাও আমাৰ লাষ্ট যেটো হেৰি সম্ভাৱিতা তে আমাৰ ইয়াৰ পৰা কি আহিব ইয়াৰ পৰা আমাক 2 মাৰ্কৰ এটা আহিব আৰু এমসিকিউ আহিব মই কোনটো চেপ্টাৰৰ পৰা কিমানটা এমসিকিউ আৰু কিমানটা 2 মাৰ্ক বা কিমানটা 3 মাৰ্কৰ বা কিমানটা 4 মাৰ্কৰ প্ৰশ্ন আহিব মই তাৰ ভিডিও মই দিম বাৰু এতিয়া নেক্সট আমি সম্ভাৱিতাৰ পৰা কি চাব লাগিব তে আমাৰ সম্ভাৱিতাৰ পৰা যদি আমি চাও ইয়াত 15.1 আছে অনুশীলনী তে ইয়াৰ পৰা আমি এই এমসিকিউ টা একৰ যিটা এমসিকিউ টা আমি চাইথাম ইয়াৰ পৰা এটা কমন পৰিব এমসিকিউ তাৰ পিছত ইয়াত আমাৰ এই 4 নম্বৰটো এটো ডাইৰেক্ট এমসিকিউ আছে এটো যে তলৰ কোনটো এটা ঘটনা সম্ভাৱিত হ'ব নোৱাৰে অপচন বি তাৰ পিছত আমি 5 নম্বৰটো এমসিকিউ চাইথাম 6 নম্বৰটো এমসিকিউ 7 নম্বৰটো এমসিকিউৰ কাৰণে আমি চাইথাম বাকি ইয়াৰ পৰা এই চেপ্টাৰটো ইমান টান নহয় এটো ইজি আছে তো এটো আমি ভালকৈ চাইথাম এটো আহিব পাৰে 9 নম্বৰটো চাম আমি তাৰ পিছত 12 নম্বৰ 13 14 নম্বৰ আমাৰ এই 14 নম্বৰটো আমাৰ এই টপিকটো আমি ভালকৈ শিকিব লাগিব তাজপাতৰ যেটো অংক ইয়াৰ পৰা এটা এমসিকিউ থলো দিব এই টপিকত তাজপাতৰ টপিকটোৰ পৰা গতিকে এটো আমি ভালকৈ শিকিব লাগিব তো ইয়াৰ পৰা আমাৰ 19 নম্বৰটো এটো আহি থাকে বাকি আকৌ ইয়াৰ পৰা আকৌ এটো 21 নম্বৰটো এটা চাব লাগিব
ইয়াৰ পৰা আমি আকৌ চাব পাৰোঁ 23 নম্বৰ আৰু 24 নম্বৰ এইকেইটা আমি চালে হ'ল আৰু উদাহৰণত ইয়াৰ মতে কিছুমান আছে আমি এইবোৰ চাই যাম আৰু ইমান টান নহয় সমাপিতা পৰাপক্ষত আমি গোটেইকেইটাই চাব লাগে ইমান টান নহয় তো ইয়াৰ পৰা আমি যদি উদাহৰণ চাওঁ তে আমাৰ উদাহৰণ 1 MCQটো আহে বা কেতিয়াবা সহজ যদি প্ৰশ্ন কাটে 2 মাৰ্কত আহি যায় তাৰপিছত এইটো উদাহৰণ 2 এইটো 2 মাৰ্কত আহিব তাৰপিছত উদাহৰণ 3 এইটো 2 মাৰ্কত আহে তাৰপাছত আমি যদি চাওঁ উদাহৰণ 4 এই টপিকটো ইম্পৰ্টেণ্ট হয় মই কৈছিলোঁ যে তাছপাতৰ টপিকটো আমাৰ ইম্পৰ্টেণ্ট হয় সো নেক্সট আমাৰ আমি যদি চাব বিচাৰোঁ উদাহৰণ 6টো আমি ভালকৈ চাই থম এইটো এবাৰ আহিছে মেট্ৰিকত তাৰপিছত ইয়াৰ পৰা আমি উদাহৰণ 8টো এইটো বেছি চাম বাস এইকেইটা চালে আমাৰ আৰু এটা অংক আছে উদাহৰণ 9 পৰাপক্ষত আমি সমাপিতা যেটো সহজ হয় তো ইয়াৰ পৰা আমি এটা অংক নেৰাকৈ আমি গোটেই চেপ্টাৰটো ভালকৈ আমি চাব লাগিব তেতিয়া আমি 2 মাৰ্ক এটা পাম আৰু লগতে ইয়াৰ পৰা MCQ আহিব তে মই 2026ত মেট্ৰিক পৰীক্ষাত মেথছৰ কোনটো চেপ্টাৰৰ পৰা কেটা MCQ কেটা 2 মাৰ্ক কেটা 3 মাৰ্ক আৰু কেটা 4 মাৰ্কৰ অংক আহিব মই সেই ভিডিঅ' মই বনাই দিম বাৰু তে কোনটোৰ পৰা কিমান মাৰ্ক আহিব আৰু MCQ কেটা আহিব বা 2 মাৰ্কৰ কেটা আহিব মই তাৰ নেক্সট মই সেই টপিকৰ ওপৰত মই ভিডিঅ' দিম গতিকে আমি ইয়াৰ পৰা এইখিনি চালে হ'ল এই চেনেলটোতে মই এইবোৰ মই আটাইবোৰ অংক কৰাই যাম আৰু MCQবোৰো কৰাই যাম গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই তে ছাবস্ক্ৰাইব কৰি থবা